নমস্কাৰ, আজি ভাত খাব লৈছোঁ আৰু একদম ইভিনিং মানে জাষ্ট গধূলি হৈছে। দুপৰীয়া ভাত নাখালোঁ যিহেতুকে, আৰু ভাত খাই ভাবিলোঁ আজি ভিডিঅ' বনাওঁ। আজি ভাতত লৈছোঁ এইফালে বাহু মাছ সৰিয়হ দি পেলাই জোল, এইফালে লৈছোঁ ঘৰৰ বগৰী জলকীয়া আৰু এইটো পাতবি জলকীয়াৰ লগতে গাজৰ আচাৰ, গোল নেমু, আৰু এইফালে দুপৰীয়া বনোৱা কি এইটো বেঙেনা আলু দি চব্জি। খাই লওঁ পটককৈ। বহুত দিন হ'ল এই এনেকৈ সৰিয়হ দিয়া চব্জি খোৱা নাই। মই বৰ মাছ ভাল নাপাওঁ, মাছ ভাল পাওঁ, বাট এই বাহু মাছ ভাল নাপাওঁ। বিসমিল্লাহ। মজা আছে নেমু। আজি বৰষুণ দিলে যিহেতুকে সন্ধিয়া সময়ত গোল নেমু আৰু ঔটেঙা আছিলে, একদম কম দামত দি আছিলে। ঔটেঙা 5 টকা দুটা মায়ে আনিছে, আৰু মই গোল নেমু আনিছোঁ 20 টকা 10টা। মানে ভাল পাওঁ। খৰিচা আৰু জলকীয়া যিটো কম্বিনেশ্যন আচাৰ, ক'বই নোৱাৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চালে গম পাব, চেনেলটো ভিজিট কৰিলে। ফাৰ্ষ্ট অফ অল মই ইয়াতে মুকবেং ভিডিঅ' দিছিলোঁ। তাৰপৰা কি হ'ল, জিম যাব ল'লোঁ, বেছি খাই থকা ভাল নহয় বুলি দিলোঁ। এইটো ভোট জলকীয়া নহয়, বগৰী জলকীয়া। ভিডিঅ'টো বনাই থাকোঁতে মানুহে ফোন কৰি থাকে। সদায় ভাতৰ কোৱান্টিটিটো কম, চব্জি বেছি হ'ব লাগে। কিন্তু আমি অসমীয়া, ভাত বেছি খামেই। ভাতো যিমান খাম, চব্জিও সিমান খাম। মাছ তৰকাৰীটো যে বহুত ভাল হৈছে। ভাত খোৱাত মই বহুত ফাষ্ট দেই। এইকেইদিন খোৱা বোৱা বহুত দিগদাৰ হয়, মানে খেলি মেলি হৈছে মোৰ। মই ভাতৰ লগতকৈ নেমুটো খাই ভাল পাওঁ। আপোনালোকে যদি মোৰ যোনে ভিডিঅ'টো চাই আছে, যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, যদি এনেকুৱা আৰু ভিডিঅ' ভাল লাগে, দেন মোক জনাব। মই আপোনালোকক এনেকৈ খাই দেখাম।
লগতে কথা পাতিম খাই খাই দেখাম এইটো কাৰণে কৈছোঁ মানুহে চাই ভাল পায় এনেকুৱা খোৱা ভিডিঅ' মই ভাল পাওঁ মোৰ ছোৱালীও ভাল পায় মোৰ মায়েও চাই থাকে ভাল লাগে কিন্তু এনেকৈ এগাল এগাল লৈ সজাই খাব নোৱাৰোঁ কাৰণ যিবিলাকে খায় কিছুমানেহে খায় প্ৰায়বিলাকে নষ্ট কৰে আৰু আমাৰ ইছলামত ফুড ৱেষ্ট কৰাটো জাইজ নাই একদম নাপায় আৰু কিয় ফুড ৱেষ্ট কৰিম মানুহে খাবলৈ কাৰণে পইচা ঘটে আৰু এইবিলাক এনেকুৱা হৈ গৈছে মানে পইচাৰ কাৰণে খায় গতিকে ফুড ৱেষ্ট কৰিব নালাগে যিমানখিনি খাব পাৰি সেইখিনিকে দেখাওকচোন মই ভাবোঁ খাবলৈ কোনে পাৰে ইমান গাল ভাত আকৌ আপোনাৰ চব্জি 2-3খন নোৱাৰি দেই বাৰু হ'ব বাই কেনেকুৱা লাগে জনাব